ভাল লাগিলে আপোনালোক সকলোকে মই অনুৰোধ কৰিম যে ভাল ভাল এনেকুৱা ধুনীয়া ভিডিঅ'জ পাবলৈ আপোনালোকে তেখেতৰ চেনেলটো নয়ন ৰিয়ান মিক্স আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু তো নমস্কাৰ জনালোঁ নয়ন ৰিয়ান মিক্স চেনেলৰ অন্য অতি নতুন ভিডিঅ'লৈ যিটো ভিডিঅ' আগত মই উদয়ন থিয়েটাৰৰ দিছিলোঁ তাত সকলোৰ লগত কথা কোৱা নহ'ল মানে কথা পাতিলোঁ কিন্তু ভিডিঅ'টো বহুত দীঘল হয় তাৰ কাৰণে মই আৰু এটি নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিলোঁ সকলোৱে চাওক তাত যিসকল আৰ্টিষ্ট আছে মৃদুল বৰুৱা দাদা দেবাশ্ৰী গগৈ তেখেতসকলৰ লগত কথা পাতিম অলপ 2021-22 নাট্যবৰ্ষত যিসকল অভিনেতা অভিনেত্ৰীয়ে উদয়ন থিয়েটাৰত অভিনয় কৰিছে তেখেতসকলৰ লগত মই আজি আপোনালোকক চিনাকি কৰি দি আছোঁ মোৰ লগত আছে অসমৰ জনপ্ৰিয় অভিনেতা মৃদুল বৰুৱা দাদা তো দাদা কওকচোন কিবা অলপমান আপোনালোকৰ নাটকখনৰ বিষয়ে অলপ কৈ দিব নাটক আমাৰ তিনিখন নাটক খুব সুন্দৰ নাটক গীতাৰ অগ্নি পৰীক্ষা মৰমৰ দালাল আৰু আজিৰ বুকুৰ মাজত তুই তিনিখন খুবেই ভাল পাইছে মানুহে আপোনালোকৰ যোৱাকালি যিখন নাটক আছিল আপোনাৰ কেৰেক্টাৰটো এটা বহুত ভাল লাগিছে মানে বহুতে কৈ আছে আপোনাৰ কেৰেক্টাৰটো বহুত যোৱাকালি মোৰ ভাল লাগিছে আজি আমাৰ কাষলৈ আহিছে নয়ন ৰিয়ান মিক্স তেখেতৰ এইটো চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু চাব আৰু তেওঁ এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' আমাৰ আৰ্টিষ্টৰে হওক বা বেলেগ থিয়েটাৰৰে হওক বা বেলেগ গান নাটকৰে হওক এনেকৈ ভিডিঅ' দি থাকিব আপোনালোকে চাব আৰু চাই পেলাই আপোনাক আৰু টিভি চিৰিয়েলত দেখিছোঁ আজি কাষৰ পৰা আৰু এইখিনি লগ পাই কিনে কৰিলোঁ ধন্যবাদ বহুত বহুত আপোনাক ধন্যবাদ ঠিক আছে দাদা তো দাদাক লগ কৰিলোঁ এতিয়া আমি এইফালে যাম আৰু দেবাশ্ৰী বা আছে এইফালে সকলোৰে লগত চিনাকি কৰি দিম আজি দেবাশ্ৰী গগৈ মোৰ লগত আছে ক'ব আপুনি প্ৰথম কিমান চনত মানে নাটকত আহিছিল ভ্ৰাম্যমান জগতত কিমান জগতত অহা এইটো মোৰ 2 বছৰ এইবাৰ মোৰ কমপ্লিট হ'ব মানে 2 বছৰ হৈছে 2019 চনত মই আহিছিলোঁ তাৰপিছততো আমাৰ ক'ভিডৰ কাৰণে স্তব্ধ কৰা হ'ল ভ্ৰাম্যমান জগত আৰু স্তব্ধ হোৱাৰ পাছত আকৌ নেক্সট ইয়াৰ 2 বছৰ বিগত 2 বছৰৰ পিছত ওলাই আহিছে ভ্ৰাম্যমান জগত কেনেকুৱা লাগিছে আপোনাৰ বিৰাট ভাল লাগিছে কাৰণ আমি নাটক কৰি ভাল পোৱা মানুহ আমি মঞ্চ ভাল পোৱা মানুহ 2 বছৰ ৰখি আছিলে সকলোবোৰ আৰু আপোনালোকে গম পাইছে কিমান কষ্ট হৈছিলে সকলোৰে ভ্ৰাম্যমান জগতৰ লগত জড়িত হৈ থকা মানুহবোৰৰ তো 2 বছৰৰ পিছত এতিয়া বিৰাট ভাল লাগিছে বিৰতিৰ পাছত মঞ্চখন পাই আপোনাৰ শিক্ষা ক'ত লাভ কৰিছিল আপুনি শিক্ষা মই স্কুলিং আৰু এইচএছ মই কমপ্লিট কৰিলোঁ নামৰূপত তাৰপাছত মই গ্ৰেজুৱেশ্যনৰ কাৰণে মই গুৱাহাটী আহিলোঁ মই গ্ৰেজুৱেশ্যন কৰিলোঁ boruah আৰু মাষ্টাৰ্ছ হৈছে মোৰ GU কিন্তু মই ডিষ্টেঞ্চত কৰিছোঁ আপোনাৰ ঘৰত কোন কোন আছে ঘৰত এতিয়া মা দেউতাই মোৰ বা এজনী বা বিয়া হৈছে এতিয়া মা দেউতা আৰু মই আজি নয়নক লগ পাই বিৰাট ভাল লাগিলে আপোনালোক সকলোকে মই অনুৰোধ কৰিম যে ভাল ভাল এনেকুৱা ধুনীয়া ভিডিঅ'জ পাবলৈ আপোনালোকে তেখেতৰ চেনেলটো নয়ন ৰিয়ান মিক্স আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'জবিলাক লাইক আৰু কমেণ্ট আৰু এজন অভিনেতা আছে অসমৰ কিছুমানে বহুতে চিনি পায় দাদা কি ক'ব আপুনি আপোনাৰ নাটকখনৰ বিষয়ে অলপ কৈ দিয়কচোন আজি আমাৰ আছে বুকুৰ মাজত তুমি যুৱ নাট্যকাৰ জনপ্ৰিয় ৰাজদীপ দাৰ ৰচনা পৰিচালনাৰে খুব সুন্দৰ এখন নাটক টোটেলি চিনেমেটিক নাটক তেওঁৰ নাটকবিলাক অলপ বেলেগ ইউথ জেনেৰেশ্যনক লৈ সামাজিক মেছেজো থাকে ইউথৰ কাৰণেও থাকে গতিকে মানে ব্যতিক্ৰম নাটক আৰু আপোনাক যোৱা দুখন নাটকত কেৰেক্টাৰ বেলেগ বেলেগ কেৰেক্টাৰত পাইছোঁ মানে আপোনাৰ অভিনয় ভালে পাইছে আগতে আপুনি কি অভিনয় ক'ত কৰিছিল প্ৰথম আগতে মই পাঠশালাৰ নাথমণ্ডল বুলি এটা অপেচাদাৰী নাট্যগোষ্ঠী আছে তাৰ লগত নিতুল কুমাৰ মেধি মোৰ গুৰু তেওঁৰ তত্বাৱধানত মই আজি 20 বছৰ 2000ৰ পৰা 20 বছৰ মই MSR কৰিলোঁ তাৰ মোৰ গুৰু অন্য এজন সঞ্জীৱ শৰ্মা ভ্ৰাম্যমানৰ বলিষ্ঠ অভিনেতা নৱ কাশ্যপ এওঁলোকৰ তত্বাৱধানত মই কৰিছিলোঁ আৰু ফাইনেলি আহি এইবছৰ ভ্ৰাম্যমানত খুজিছোঁ আৰু তিনিখন নাটকতে মোৰ তিনিটা বেলেগ বেলেগ চৰিত্ৰ বয়স অনুপাতে বেলেগ বেলেগ চৰিত্ৰ গতিকে গোটেইকেইটা কৰিবলৈ চেষ্টা কৰি আছোঁ ৰাইজে তাত দিহা পৰামৰ্শ দি আছে আৰু আগন্তুক দিনত যিসকল ৰাইজে চাব যদি মোৰ ভুল ত্ৰুটিবিলাক দেখে পাছফালে সেই আঙুলিয়াই দিব ধন্যবাদ দাদা একদম আৰু তোমাৰ চেনেলটো আগবাঢ়ি যাওক ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰক মৰম দিয়ক কাৰণ এওঁলোক থকালৈকেহে আমি আছোঁ মোৰ লগত আছে ভ্ৰাম্যমান জগতৰ তেখেতৰ লগত চিনাকিটো হোৱাৰ আগত অলপমান তেখেতৰ বুকুৰ মাজত তুমি নাটকখনৰ এটি দৃশ্য চাওক দাদাই কি
ক'ব নাটকখনৰ বিষয়ে কি ক'ব আপোনালোকৰ যোনখন প্ৰথম নাটক হৈছিল নাটকখনত আপোনাৰ এটা খুব সুন্দৰ অভিনয় দেখা গৈছিল আপুনি নাটকখনৰ বিষয়ে কি ক'ব পোনপ্ৰথমে মই নাটকখনৰ বিষয়ে ক'ব লগা হ'লে এখন চম্পক শৰ্মাদেৱৰ এখন বৰ সৰ্বাংগ সুন্দৰ নাটক তাত মোৰ অভিনয় কৰাৰ যথেষ্ট স্ক'প আছিল আৰু মই সেইমতে তেওঁৰ পৰিচালনাতে মই কাম কৰি গৈছোঁ তেওঁ যেনেকৈ বিচাৰিছিল চৰিত্ৰটো ৰূপদান কৰিবৰ কাৰণে মই সেই চৰিত্ৰটোত প্ৰাণ ঢালি চেষ্টা কৰিছোঁ কাম কৰাৰ কাৰণে ৰাইজে কি পাইছে বিচাৰ্য ৰাইজৰ ওপৰত গম পাব স্কুল মানে শিক্ষা ক'ত লাভ কৰিছিল আপুনি মোৰ শিক্ষা গ্ৰহণ কৰিছিলোঁ মই নলবাৰীৰ প্ৰাথমিক শিক্ষা নলবাৰীৰ বৰহাট অঞ্চলৰ এখন LP স্কুলত তাৰপিছত মই আহি গুৱাহাটীত জালুকবাৰীত গুৱাহাটীত স্থায়ীভাৱে বসতি মোৰ আৰম্ভ কৰোঁ আৰু তেনেকেই মই গুৱাহাটীতে আছোঁ এতিয়া আপুনি গুৱাহাটীতে আছে হয় ঠিক আছে দাদা আপোনাক লগ পাই ভাল লাগিল ধন্যবাদ ধন্যবাদ ঠিক আছে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে ছাবস্ক্ৰাইব কৰি থ'ব নাপাহৰিব আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ মাজলৈ মই আনিবলৈ চেষ্টা কৰি থাকিম ধন্যবাদ